এজন ৰজাৰ 4টা ঘোঁৰা আছিল। ঘোঁৰাকেইটা ট্ৰেইনিং নিদিয়া ঘোঁৰা আছিল, কাৰণ আজিলৈকে সিহঁতক কোনেও ট্ৰেইনিং দিব পৰা নাছিল। ৰজাজনে ঘোষণা কৰিলে যিয়ে এই ঘোঁৰা 4টাক ট্ৰেইনিং দিব পাৰিব তাক ৰজাই ডাঙৰ উপহাৰ দিব। কিন্তু যেতিয়াই কোনো ট্ৰেইনাৰে ঘোঁৰাকেইটাৰ গাত হাত ৰাখে, ঘোঁৰাকেইটাই লঠিয়াই দলিয়াই দিয়ে। বহুত মানুহে চেষ্টা কৰিলে আৰু বহুত মানুহৰ হাড়ো ভাঙিলে। এদিন এজন ডেকা ল'ৰা আহিল আৰু তেওঁ ক'লে যে মই আপোনাৰ ঘোঁৰাকেইটা ট্ৰেইন কৰিব পাৰিম। ৰজাজনে ক'লে বহুত মানুহ আগতে আহি গ'ল আৰু বহুত মানুহৰ হাড়ো ভাঙিল, কিন্তু কোনো আজিলৈকে ঘোঁৰাকেইটা ট্ৰেইন কৰাত সফল হ'ব পৰা নাই। কিন্তু ডেকা ল'ৰাজনে ক'লে মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে মই কামটোত সফল হ'মেই, কিন্তু মোৰ এটা চৰ্ত আছে যে মই ঘোঁৰা 4টা মোৰ লগতে ৰাখিম যেতিয়ালৈকে ইহঁতৰ গোটেই ট্ৰেইনিং কমপ্লিট নহয়। আৰু ৰজাজনে ডেকা ল'ৰাজনৰ চৰ্তটো মানি ল'লে। তাৰ পিছত মাহ বাগৰিল, বছৰো বাগৰিল, কিন্তু ডেকা ল'ৰাজনৰ কোনো খবৰ নোলাল। ৰজাজনে ক'লে এতিয়া আৰু ঘোঁৰা 4টাৰ আশা বাদ দিয়াই ভাল হ'ব, কাৰণ সেইকেইটা আৰু ঘূৰি নাহে। ঘোঁৰা 4টা কিজানি ডেকা ল'ৰাজনৰ ওচৰৰ পৰা কেতিয়াবাই পলাই গ'ল। কিন্তু কিছুদিন পাছত দেখিলে যে ঘোঁৰা 4টা একেলগে শাৰী পাতি শান্তিৰে খোজকাঢ়ি আহি আছিল সেই ডেকা ল'ৰাজনৰ লগত। ঘোঁৰাকেইটাৰ ট্ৰেইনিং সম্পূৰ্ণ হোৱা দেখি ৰজা আনন্দিত হ'ল আৰু ল'ৰাজনক সুধিলে তুমি ঘোঁৰাকেইটা কেনেকৈ ট্ৰেইন কৰিলা আৰু ইমান সময় কিয় লগালা? তেতিয়া ল'ৰাজনে ক'লে ঘোঁৰাকেইটা সঁচাকৈয়ে বহুত বেছি দুষ্ট আছিল। মই সিহঁতক মুকলি কৰি দিলো যাতে সিহঁতে যি মন যায় তাকে কৰিব পাৰে, আৰু ময়ো সিহঁতৰ লগত তাকে কৰিলো যিটো সিহঁতে কৰিলে। যেতিয়া সিহঁতে দৌৰে ময়ো সিহঁতৰ লগতে দৌৰো, যেতিয়া সিহঁতে শুৱে ময়ো সিহঁতৰ লগতেই শুই যাওঁ। সিহঁতে যেতিয়া খাদ্য খাইছিল ময়ো ঠিক সেই সময়তে সিহঁতৰ লগতে আহাৰ গ্ৰহণ কৰিছিলো। আৰু এনেদৰেই ঘোঁৰাকেইটাই ভাবি ল'বলৈ বাধ্য হ'ল যে মই সিহঁতৰ লগৰে এটা ঘোঁৰা। কিছুদিন পিছত মই ঘোঁৰা 4টাৰ পিঠিত চিট বান্ধিলো, কিন্তু সেইটো সিহঁতৰ পচন্দ নহ'ল আৰু চিটবোৰ টানি ছিঙি পেলালে। কিন্তু সদায় চেষ্টা কৰি থকাৰ ফলত লাহে লাহে সিহঁতৰ অভ্যাস হৈ গ'ল। তাৰ পিছত মই সিহঁতৰ গাত বেল্ট লগালো, সেইবোৰো সিহঁতৰ পচন্দ নহ'ল আৰু ছিঙি দলিয়াই পেলালে। কিন্তু সদায় চেষ্টা কৰি থকাৰ ফলত লাহে লাহে সিহঁতৰ বেল্ট পিন্ধাৰ অভ্যাস হৈ গ'ল। এনেকৈ মই সিহঁতৰ লগত প্ৰথমে বন্ধু হৈ ল'লো, তাৰে পিছতহে ট্ৰেইনিং কৰিলো। বাকীবোৰে এইটো ভুল কৰিছিল যে সিহঁতে প্ৰথম দিনাখনৰে পৰাই ঘোঁৰাকেইটাক কণ্ট্ৰল কৰিব বিচাৰিছিল। ঠিক তেনেদৰে আমাৰ মাজতো 4টা চৰিত্ৰৰ ঘোঁৰা আছে: মানসিকতা, বুদ্ধি, চিন্তা আৰু অহংকাৰ। আৰু যেতিয়া আমি এইকেইটাৰ কোনোবা এটা কণ্ট্ৰল কৰিব বিচাৰো সেই সময়তে সম্পূৰ্ণভাৱে কণ্ট্ৰল কৰিব বিচাৰো, আৰু সেইকাৰণে আমি নিজৰ ওপৰতো কণ্ট্ৰল ৰাখিব নোৱাৰো। সেইকাৰণে আমি প্ৰথমে আমাৰ মনটোৰ লগত বন্ধুত্ব কৰিব লাগিব, আৰু সেইটো কৰাৰ পিছতহে মনটোৱে আমাৰ কথা শুনিব। নিজৰ মনটোৰ সৈতে বন্ধুত্ব ভাৱত কথা পাতিব শিকা, আৰু তেতিয়া তোমাৰ মনটোৱে তোমাৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰ কৰিব।